Hello everyone, welcome back to my YouTube channel Pinky Kitchen and Vlogs. আজি আমি ঢেকীয়াখোৱা নামঘৰ আহিছোঁ। আপোনালোকো আহিব। সঁচাকৈ আজি বহুত ভাল লাগিছে আহি। আপোনালোকক দেখাই যাম, চাই যাওক আগলৈ ভিডিঅ'টো। পৰিৱেশটো সঁচাই বহুত ভাল লাগিছে, চাই যাওক আপোনালোকে। দেখিছে চাৰিওফালৰ পৰিৱেশটো বহুত ধুনীয়া। আমি এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাম। আমি নামঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ, চাই যাওক আগলৈ ভিডিঅ'টো। যিসকলে ঢেকীয়াখোৱা নামঘৰলৈ আহিছে তেওঁলোকে জানে যে এই নামঘৰটো ক'ত আছে। যোৰহাটৰ আছে এই নামঘৰটো। তেওঁলোকে আহিব, কিমান ভাল লাগে সঁচাই পৰিৱেশ। আমি ভিতৰতে চাকি বন্তি জ্বলাই ল'লোঁ। এইটো পুখুৰী হয়, পুখুৰীটোৰ নাম ঢেকীয়াখোৱা পুখুৰী বুলি জনা যায়। আৰু মনোমোহা দৃশ্য চাওক আপোনালোকে। ভিতৰত নাম চলি আছে, আপোনালোকে শুনিছে। নাম প্ৰায় হয় ইয়াত, কাৰণ ইয়াত বহুত শৰাই দিবলৈ আহে, গতিকে সদায় নাম হয়। অকণমান চাৰিওফালটো দেখাবলৈ চেষ্টা কৰিছোঁ। নাজানো কিবা ভুল হ'ব পাৰে, যদি ভুল হয় আটাইতকৈ সুখবৰটো হ'ল যে তালৈ গৈ লগ পালোঁ বেহাৰবাৰীৰ মণি বৌক। সঁচাকৈ বহুত ভাল লাগে, বৌজনী লগ পাই সঁচাকৈ বহুত ভাল লাগিল। ভবাই নাছিলোঁ যে এনেকৈ পটককৈ লগ পাই যাম, কিন্তু লগ পাই সঁচাই বহুত ভাল